জন্মাষ্টমী বুলি ঘৰত বিশেষ একো আয়োজন কৰা নাই দেই। যিখিনি আয়োজন কৰিছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। বহুতে হয়তো বহুত আয়োজন কৰি আজি জন্মাষ্টমী পালন কৰিব। মই পিছে বিশেষ আয়োজন কৰা নাই। যিখিনি আয়োজন কৰিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। লগতে এয়া কেঁচা চাউলৰ লাড়ু যে বনাই আৰু সেই লাড়ুটো মই বনাই দিছোঁ। আপোনালোকে বাৰু এনেকুৱা জন্মাষ্টমী কৰিলে নে? যদি কৰিলে মোক জনাব দেই। এইপিনে বেটা আৰু মই ৰেডি হৈ গ'লো বাৰ্থডে খাবলৈ বুলি, আৰু এয়া হৈছে বাৰ্থডে গাৰ্ল। এইটো হৈছে বাৰ্থডে গাৰ্লৰ কেক। কেনেকুৱা লাগিছে জনাব। তাৰপিছত এয়া ভণ্টিয়ে কেক কাটিং কৰিব লাগি গৈছে। আমি ক'লো হেপী বাৰ্থডে টু নমিতা। তাৰপিছত এয়া মামীয়ে বেলুন ফুটোৱাত লাগি গৈছে, যিহেতু ছোৱালীৰ বাৰ্থডে হয়। এইবোৰ পিছত তাইৰ বাৰ্থডেটো জন্মাষ্টমীৰ লগত একেলগে পৰিছে দেই। ভগৱানৰ ওচৰত এটাই ব্লেছিং কৰোঁ, তাই যাতে সদায় ভালে কুশলে থাকে। এইপিনে তাইৰ মুখত বাৰ্থডে কেকৰ অৱস্থা নোহোৱা কৰি দিছে। তাৰপিছত আমি প্ৰসাদ খাই ঘৰলৈ বুলি ওলাই দিছোঁ, যিহেতু বৰষুণ পৰি আছিলে। ইয়াৰ ৰাস্তাত পানী ভৰ্তি হৈ গৈছে আৰু এনেকৈ আমি আহি ঘৰ পালোহি। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ কেনে পালে কমেণ্ট কৰি জনাব দেই।